নেকি এটা ত্ৰিভুজৰ ভূমি 10% বঢ়াই দিয়া হ'ল আৰু উন্নতি 10% হ্ৰাস কৰা হ'ল মানে কমাই দিয়া হ'ল গতিকে নতুনকৈ যিটো ত্ৰিভুজ পাম তাৰ ক্ষেত্ৰত কোনটো এনসাৰ হ'ব একে থাকিব নেকি স্যাৰ একে থাকিব একে থাকিলে নাই এতিয়া পটককৈ আমি গম পাই যাওঁ চাওঁ এতিয়া প্ৰতিটো বস্তু মূল অৱস্থাত সদায় 100% থাকে দুটা বস্তু সলাইছে গতিকে দুটা 100 লিখি ল'ম আমি 100% দুটা 100% লিখি ল'ম তাৰপিছত এটা 10% বঢ়াই দিছে 100 লগত 10 বঢ়ালে কিমান হ'ব 110 হ'ব দুইটা এটা শূন্য কেনচেল কৰি দিম একে আছে আকৌ এটা কি কৈছে 10% হ্ৰাস কৰা মানে কমাইছে কিমান হ'ব 100 পৰা যদি 10 কমাই দিয়ে কিমান হ'ব 90 ইয়াতো শূন্য এটা মিলি আছে কাটি দিম এতিয়া আমাক কালিৰ ক্ষেত্ৰত কৈছে কালিত কি হয় এই ভূমি আৰু উন্নতি পূৰণ হয় হাফ ইনটু ভূমি পূৰণ উন্নতি গতিকে আমি এই দুটা পূৰণ কৰিম এতিয়া 10 গুণ 100% এফালে 11 আছে এফালে 9 আছে 9 11 গুণ 99 100 টো এইটো তাৰ মূল অৱস্থা 100 ৰ পৰা 99 হৈ গ'ল গতিকে কি কমিছে নে বাঢ়িছে কমিছে কিমান কমিছে 1% বুজি পাইছো নেক্সট এটা নিজে কৰিব পাৰিম নে এফালে 30% এফালে 20% দুটা মূল বস্তু কিমান থাকে 100% আৰু এফালে 30% বৃদ্ধি পাইছে আৰু এফালে 20% 100% তাহলে 0 কাটা গ'ল 0 কাটা গ'ল 10 গুণ 100 তাহলে 13 into 8 104 100 পৰা 4% বৃদ্ধি পাইছে এনসাৰ হ'ব বা কোনটো একদম শিকি গ'লে বাৰতে তো আপোনালোকে যদি মোৰ নিচিনা এনেকৈ অংক শিকিম বুলি ভাবিছে তো আমাৰ ছাৰৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো প্ৰেছ কৰিব নাপাহৰিব আজিলৈ আহিছোঁ ধন্যবাদ